মৰ্নিং আৰু সকলোকে স্বাগতম জনাইছো গীতালি চলিহাৰ আন এটি নতুন ভিডিঅ'লে আৰু আজিৰ ভিডিঅ'টো হৈছে মোৰ বহুত আখাৰ হয় আৰু এই ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণৰূপে চালে গম পাব একচুয়ালি বহু দিনৰ মূৰত মোৰ এটা আখা পূৰণ হ'বলৈ গৈ আছে আৰু চাই থাকিব তেন্তে ভিডিঅ'টো শেষলৈকে অলপ স্কিপ নকৰাকে তেতিয়াহে গম পাব মোৰ আখাটোনো কি আছিল আৰু কি পূৰণ হ'বলৈ গৈ আছে তেন্তে চাই থাকিব ভিডিঅ'টো শেষলৈকে আৰু ভিডিঅ'টোৰ আৰম্ভণিতে সবলে এটা ৰিকুৱেষ্ট যাতে মোৰ ভিডিঅ'টো যদি ভাল লাগে এটা লাইক কৰিব শেয়াৰ কৰিব কমেন্ট কৰিব আৰু যিসকল নতুন ভিউৱাৰ্ছে চাই আছে প্লিজ এটা সাবস্ক্ৰাইব কৰি দিব আৰু কিনাৰতে থকা বেল আইকনটো বজাই দিব যাতে মোৰ ভিডিঅ'ৰ নটিফিকেশনছ বিলাক আপোনালোকে সময়মতে পাই থাকে আৰু এতিয়া বলক যাওঁ আমি ভিডিঅ'টো আৰম্ভ কৰোঁ বহুত দিনৰ পৰা ৰৈ থকা জায়গাডোখৰ পালোহি দেই আপোনালোককো দেখাম এতিয়া লৈছো আজি মই আহিছো দ্বাৰকা মাই শ্ৰদ্ধা সবুৰী ৰাজাবাৰী সেন্টাৰ সাই বাবা মন্দিৰ আজি 2 বছৰ দিন ধৰি অপেক্ষাৰ পাছত আজি মিলিছে আৰু আজি আহিছো আৰু কি কাৰণে আহিছো জনাম আপোনালোকক আজি আমাৰ বিবাহ বাৰ্ষিকীৰো 17 বছৰ সম্পূৰ্ণ হৈছে হয়তো বাবাৰ আশীৰ্বাদৰ কাৰণে আজি দিনটোলৈ ৰখি আছিলো নিজকে বহুত সৌভাগ্যৱান নিচিনা লাগিছে মই সাই বাবাৰ 9টা ব্ৰত সমাপ্ত কৰিছিলোঁ আৰু সেই ব্ৰত সমাপ্ত কৰাৰ পাছত ইয়াত উদযাপন দিবলৈ আহিবলৈ মোৰ সুবিধা মিলা নাছিলে ইদিন চাওঁ সিদিন চাওঁ অসুবিধা আৰু যিহেতু আজি সম্পূৰ্ণ 2 বছৰৰ পাছত ইয়াত দিবলৈ আহিছোঁ মনটো খুবেই ভাল লাগিছে আৰু এইটো এটা মোৰ বহু দিনৰ আশা আজি ইয়াত উদযাপন দিবলৈ আহিছোঁ আপোনালোকেও চাই থাকক মোৰ লগত আৰু এতিয়া যাওঁ চাকি টেকি যি য'ত লাগে কিনি লওঁ তাৰ পৰা বহুত দূৰৰ পৰা মানুহ আহিছে আজি যিহেতু বৃহস্পতিবাৰ ভোগ দিয়া হয় ময়ো সেই উদযাপন দিম আৰু লগতে ভোগো দিবলৈ আহিছোঁ এতিয়া ভিতৰলৈ যাওঁ এইটো হৈছে পূজাৰ কাউণ্টাৰ ইয়াতে চাকি বাতি যি য'ত লাগে পূজাৰ সামগ্ৰী সকলো লোৱা হয় ইয়াতে পাব চব চাকি জ্বলাই লওঁগে আজি যিহেতু বৃহস্পতিবাৰ অলপ পাছতে বহুত ভিৰ হ'ব এতিয়া লাহে লাহে ভিৰ হৈছে বাৰু জ্বলাই লওঁ চাকি টেকি কিতাপ লৈ লৈছোঁ সদগুৰুৰ ব্ৰত কথা আৰু এতিয়া আধা পূজা হৈ গ'ল মেইন পূজাটো বাকী আছে তাত এইখিনি পণ্ডিতক দি পেলাই পূজা কৰি বাকী এইখিনি বিতৰণ কৰি দিব লাগিব এতিয়া যাওঁ বলক আমি ভিতৰলৈ আমি ভিতৰত আহি বহিলোঁ এতিয়া আৰতি হ'ব পূজা হ'ব পূজাৰ কাৰণে ইয়াত বহিছোঁ আমি সকলো লাহে লাহে ইয়াত মানুহ বহুত গোট খাইছে এতিয়া ঘড়ীটোত বাজিছে 11:45 সম্পূৰ্ণ 12টা বজাত ইয়াত আৰতি আৰম্ভ হ'ব ইয়াত দুটা ভাগ হৈ থাকে এইফালে সম্পূৰ্ণ মাইকী মানুহবিলাক বহে আৰু সেইফালে চব মতা মানুহবোৰ বহে এইফালে আহি আছে মানুহ সম্পূৰ্ণ 12টা বজাত এতিয়া আৰতি আৰম্ভ হ'ব 12টা সম্পূৰ্ণ বজা নাই এতিয়া 1 মিনিট বাকী আছে Hello.
এতিয়া বাবাক পণ্ডিতে ভোগ গ্ৰহণ কৰোৱাইছে আৰু ভোগ গ্ৰহণ কৰোৱাৰ পাছত আমি সকলোৱে ভোগ ল'বলৈ যাম ভোগ ঘৰত। এতিয়া সকলোকে আশীৰ্বাদ দিব। जय साई 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 जय साई। এয়া হৈছে নন্দী। নন্দীৰ কাণত আপোনালোকৰ মনৰ উইচটো ক'ব লাগে। ময়ো তেনেদৰে কৈছিলোঁ। এতিয়া এইফালে আমি ভোগ ল'বলৈ গৈ আছোঁ। যিহেতু আজি উদযাপন দিছিলোঁ, গতিকে ইয়াত ভোগ বিতৰণ কৰিছে। ভোগ খাই মেলিহে যাব লাগে, যোৱাটো ভাল। গতিকে সকলো নিয়ম হৈ গ'ল। এতিয়া ভোগটো লৈ লওঁগৈ। ভোগ দিলে আমি এতিয়া ভোগ গ্ৰহণ কৰি লওঁ। আহি এতিয়া প্ৰসাদ লওঁ, অলপমান বিভূতি লৈ যাওঁ। আৰু মোৰ লগৰ এজনী অকণমান গাটো বেয়া, মোৰ বেষ্ট ফ্ৰেণ্ড, তাইৰ কাৰণে অকণমান বিভূতি লৈ যাওঁ আৰু তাৰ পৰা ঘৰলৈ। ভোগ গ্ৰহণ কৰাৰ পাছত এনেদৰে মই 9খন কিতাপ 9গৰাকীক বিতৰণ কৰিছিলোঁ আৰু আজি মোৰ সম্পূৰ্ণ উদযাপনটো সমাপ্ত হ'ল। আজি চব কৰি মেলি হৈ গ'ল আৰু এতিয়া যাবলৈ ওলাইছোঁ। কিতাপ বিতৰণ কৰিলোঁ, খুবেই ভাল লাগিছে। আৰু যদি আপোনালোকৰ আজি ভিডিঅ'টো ভাল লাগিলে, কেনেকুৱা লাগিলে জনাব। তেন্তে আজিলৈ আহোঁ, পুনৰ এটা নতুন ভিডিঅ'ৰে লগ পাম। বাই বাই।